এই দোস্তো মই আপোনালোকক এটা বেলেগ ভিডিঅ' এটা বনাবৰ কাৰণে আহিছোঁ। ভিডিঅ'টো মই আপোনালোকক দেখাম যে পৃথিৱীত আপোনালোকে এনেকুৱা ভিডিঅ' কেতিয়াও দেখাও নাই, শুনাও নাই, আৰু বস্তুটো ভিডিঅ' সহকাৰে যদি আপোনালোকে নেদেখে বা নুশুনে তেতিয়াহ'লে আপোনালোকে এইটো ভিডিঅ' বিশ্বাসে নকৰিব। মই এনেকুৱা ভিডিঅ' এটা বনাব আহিছোঁ। আচলতে ভিডিঅ' হিচাপে নহয়, এটা দায়িত্ব হিচাপে এই ভিডিঅ'টো বনাইছোঁ। মানে ভিডিঅ'টো কেনেকুৱা, এজন মানুহ একেখন বিচনাতে একযোৰ কাপোৰ পিন্ধি একেটা ঘৰৰ ভিতৰতে 40 বছৰ শুই আছে। সেই মানুহজনে মানে এই যে শুই আছে 40 বছৰে, সেই বিচনাখনৰ পৰা, সেই ঘৰটোৰ পৰা কেতিয়াও বাহিৰত অহা নাই। মানে আমাৰ ঘৰৰ ওচৰতে, আনকি আমাৰ ঘৰৰ ওচৰে পাঁজৰে মানুহো নাজানে যে সেই মানুহটো শুই আছে তাতে, জিন্দা আছে। কিন্তু তেখেতসকলে পৰিয়ালৰ মানুহেহে জানে সেই কথাটো। আমাৰ মানুহবিলাকো জানো, কিন্তু পাহৰি যাওঁ মাজে মাজে। কিন্তু সেই বস্তুটো মই আপোনালোকক আজি দেখাম। মানে কি মানে কাৰণটো, কিয় শুই থাকিব লগা হ'ল, তেওঁৰ অৱস্থা বৰ্তমান কেনেকুৱা আছে। কিন্তু আপোনালোকে এটা কথা, 40 বছৰে সেই মানুহটোৰ আজিলৈকে কোনো ধৰণৰ বেমাৰে হোৱা নাই। 40 বছৰে সেই মানুহটো কোনো ধৰণৰ মানে কেতিয়াও মানে গায়ে ধোৱা নাই, আৰু আজিলৈকে বেমাৰো হোৱা নাই। ক'ভিড কিবা কিবি কিমান কি হৈ গ'ল, সেই মানুহটোৰ কোনো ধৰণৰ বেমাৰ নাই। সেই একযোৰ কাপোৰ পিন্ধি একেখন বিচনাত তাতেই লেট্ৰিন কৰে, তাতেই পেচাব কৰে, তাতেই খায়, তাতেই শুৱে। মানে এটা কিবা, আৰু মই কিমান কি ক'ম আৰু আপোনালোকক। মানে আপোনালোকে ভিডিঅ'টো দেখা পালে আপোনালোকে গম পাব। তো বলক মই ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটোৱে সেইটো বিশেষ ঘৰ, যিটো ঘৰৰ ভিতৰত এটা সুস্থ সবল এজন যুৱক এটা সাধাৰণ দুৰ্ঘটনাৰ বাবে আজি প্ৰায় 40 বছৰ এই ঘৰটোৰ ভিতৰত, 40 বছৰে এই ঘৰটোৰ ভিতৰত শুই আছে। তেওঁ সেই যে 8-10 বছৰৰ ভিতৰত তেওঁ যেন এই গাঁওখন যে হেৰুৱালে, আজি 40 বছৰ সেই গাঁওখন তেওঁ দেখা নাই। তেওঁ প্ৰথম অৱস্থাত সুস্থই আছিল। তেওঁ খেলা খেলি থাকোঁতে উজটি খাই পৰি যি তেওঁৰ ভৰিত দুখ পালে, সেই তেনেকৈ মানে খোজকাঢ়িব নোৱাৰা হ'ল, হৈ এনেকৈ পৰি থাকিল। এনেকৈ ঘৰৰ মানুহে তেওঁক খাদ্য দিয়ে, তেনেকৈ খায়। মানে আপোনালোকক কি ক'ম আৰু, মানে ভাষা বিচাৰি পোৱা নাই। এই 40 বছৰে মানুহজন এইখন বিচনাতে এইযোৰ কাপোৰ পিন্ধিয়ে এনেকৈয়ে আছে। 40 বছৰে তেওঁ গায়ে ধোৱা নাই। ইয়াতে লেট্ৰিন কৰে, ইয়াতে পেচাব কৰে, ইয়াতে খায়, ইয়াতে শুৱে। মানে এইখনেই বিচনা। মানে কি ক'ম আৰু আপোনালোকক। তেওঁৰ যিটো মানে মই ভাষা বিচাৰি পোৱা নাই তেওঁ ক'বৰ কাৰণে। চৰকাৰৰ পৰা তেওঁ আজি পৰ্যন্ত কোনো ধৰণৰ সা সুবিধা, তেওঁ মানে কেতিয়াবা কিবা কিবি কৈ থাকে যে এটা ঘৰ লাগে, কিবা লাগে। আচলতে তেওঁ এটা ভাল ঘৰত থাকিব পৰা তেওঁৰো এটা অধিকাৰ আছে, তেওঁৰো ইচ্ছা যায়। মানে দেখিছেনে ঘৰটোৰ অৱস্থা। এইটো ঘৰতে 40 বছৰ এনেকৈ শুই আছে, ধেমালি নহয়। আটাইতকৈ ডাঙৰ কথাটো হৈছে কি, 40 বছৰত তেওঁৰ কোনো ধৰণৰ বেমাৰ হোৱা নাই। 40 বছৰে কোনো ধৰণৰ বেমাৰ হোৱা নাই, এনেকেই আছে। আপোনালোকক দেখালোঁ।